নমস্কাৰ দৰ্শক বন্ধুসকল, মই সৰ্বপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল উদয়ছ প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ। আজি এক নতুন বিষয়বস্তু লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মোৰ দুজন বাল্যবন্ধু, তেওঁলোকৰ সৈতে আজি পুৱা আমি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিবলৈ এটা অঞ্চললৈ, এখন গাঁৱলৈ যাত্ৰা কৰিছিলোঁ। ব্ৰহ্মপুত্ৰ পাৰৰ এক সুন্দৰ পৰিৱেশ, এটা ধুনীয়া অঞ্চল, এখন সুন্দৰ গাঁও। আমি যাত্ৰাৰ আৰম্ভণিৰ পৰাই মোৰ বন্ধু পাৰ্থই এই সমগ্ৰ পৰিৱেশটো তেওঁ কেমেৰাত আবদ্ধ কৰিছিল। গোটেই পৰিৱেশটো তেওঁ ভিডিঅ' ৰেকৰ্ডিং কৰিছিল। এক মনোমোহা প্ৰাকৃতিক পৰিৱেশ। এই প্ৰাকৃতিক পৰিৱেশত আমি গোটেইকেইজন আপ্লুত হৈছিলোঁ। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। যোৰহাটৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত অৱস্থিত ব্ৰহ্মপুত্ৰ পাৰৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত মিচিং সম্প্ৰদায়সকলৰ এখন বসতিস্থল, এখন গাঁও, বাঁহফলা নেউল গাঁও। এই গাঁওখনৰ বিশেষত্ব হ'ল ইয়াত উৎপাদিত শাক পাচলি, যেনে ধৰক ভেন্দি, নেমু, লাও, কোমোৰা, কবি, ওলকবি, বন্ধাকবি, তলৈ ইত্যাদি। এই পাচলিবিলাকৰ বিষয়ে বহুতে নাজানে। ইয়াত উৎপাদিত শাক পাচলিৰ বিষয়ে বহুতে নাজানে যে যোৰহাটৰ বজাৰত লোকেল পাচলি হিচাপে এই পাচলিবোৰ উপলব্ধ। এই অঞ্চলৰ প্ৰায় 90% লোকেই কৃষিজীৱী, কৃষিৰ লগত জড়িত, আৰু প্ৰায় বাকী 10% লোক চাকৰি বৃত্তিৰ লগত জড়িত। এই অঞ্চলৰ দুজন ব্যক্তিৰ লগত আমি এই গাঁওখনৰ ইতিবৃত্ত বুৰঞ্জী সম্পৰ্কে কথা পাতিছিলোঁ। তাৰ এজন শিক্ষক, তেওঁলোকে আমাক এই গাঁওখনৰ বিষয়ে চমু আভাস দিছিল। ইয়াৰ বুৰঞ্জী সম্পৰ্কে, ইয়াৰ ইতিবৃত্তৰ বিষয়ে চমু আভাস দিছিল। তাকে আপোনালোকৰ আগত আমি আগবঢ়াব বিচাৰিছোঁ। এই গাঁওখনলৈ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে লৈ যাব বিচাৰিছোঁ। আহকচোন, ইয়াৰ পৰিৱেশ উপভোগ কৰোঁ। আৰু এটা সৰু ৰিকুৱেষ্ট আছে, এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে? আপোনালোকৰ বহুমূলীয়া মন্তব্যই মোৰ ইয়াৰ পিছৰ প্ৰজেক্টটো কৰিবৰ কাৰণে মোক উৎসাহিত কৰিব। আপোনালোকে ইউটিউবৰ কমেণ্ট বক্সত গৈ বহুমূলীয়া কমেণ্ট আগবঢ়াব বুলি মই আশা ৰাখিলোঁ। লগতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব। আজি আমি তিনি বন্ধু, মই, মোৰ বন্ধু পাৰ্থ আছে, তেওঁ যোৰহাটৰে, বৰ্তমান কলিকতাৰ বাসিন্দা। সম্পূৰ্ণ এবছৰৰ পিছত তেওঁ পুনৰ নিজৰ জন্মস্থান যোৰহাটলৈ আহিছে। বন্ধু ঐশ্য পূজাৰী, তেওঁ গাড়ী ড্ৰাইভ কৰি আছে। আজি বহুত বছৰৰ মূৰত আমি তিনিও বন্ধু একেলগ হৈ যোৰহাট টাউনৰ পৰা প্ৰাকৃতিক সৌন্দৰ্য, প্ৰকৃতি উপভোগ কৰিবলৈ আমি যোৰহাটৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত অৱস্থিত বাঁহফলা মিচিং গাঁৱলৈ গাড়ীৰে যাত্ৰা আৰম্ভ কৰিছোঁ। এখন সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৱস্থিত ব্ৰহ্মপুত্ৰৰ কাষৰ মিচিং সম্প্ৰদায়ৰ সকলৰ বসতিস্থল নেউল গাঁও। নমস্কাৰ। আজি আমি যোৰহাটৰ পৰা প্ৰায়
25 কিলোমিটাৰ নিলগত অৱস্থিত বাঁহফলা নেউল গাঁৱত আহি উপস্থিত হৈছোঁহি। ব্ৰহ্মপুত্ৰ পাৰৰ এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কংক্ৰিটৰ পৃথিৱীৰ পৰা প্ৰকৃতিৰ মাজলৈ আমি আহিছোঁ। এই নেউল গাঁৱত আমি উপস্থিত হৈ কিছু কথা উপলব্ধি কৰিব বিচাৰিছোঁ। এই নেউল গাঁৱৰ অতীত সেই সম্পৰ্কে আমি জানিবলৈ বিচাৰিছোঁ, আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। সেই সম্পৰ্কে আপোনালোকক জনাবলৈ আমাৰ মাজত এই অঞ্চলৰে বাসিন্দা এজন বিশিষ্ট শিক্ষক মাননীয় শ্ৰী নন্দেশ্বৰ পেগু ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ এই ইউটিউবৰ এই অনুষ্ঠানটোত পাই আমি অতিশয় আনন্দিত হৈছোঁ। আমি আপোনাক প্ৰথমতে সুধিব বিচাৰিছোঁ, এই নেউল গাঁৱৰ বুৰঞ্জীৰ বিষয়ে আমাক আপুনি অলপ অৱগত কৰকচোন। কেনেকৈ এই নেউল গাঁৱৰ নামটো হ'ল, প্ৰথমতে আপোনালোকৰ ইয়াত জনবসতি কিমান আছিলে, সেই সম্পৰ্কে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ। আমাৰ ছাৰ আৰু আমাৰ যোৰাটৰী ছাৰ চাকৰিতে কলকাতাত থাকে, তেওঁকো মই ধন্যবাদ দিছোঁ। আমাৰ আৰু টেক্সৰ ছাৰ, তেওঁকো মই ধন্যবাদ দিছোঁ। মোৰ ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে ক্ষমা কৰিব। প্ৰথমে আমাৰ এই মিৰি বুলি কয়, আমাক অসমত আমাক মিৰি বুলিয়ে প্ৰথমতে সম্বোধন কৰিছে। আমি প্ৰথমে অৰুণাচলৰ পৰা নামি আহিছিলোঁ। আমাৰ আজু ককা দেউতাহঁতে আমাক কৈছে আমি অৰুণাচলৰ বংশধৰ। এতিয়াও আমাৰ অৰুণাচলত এডোখৰ আমাৰ মিৰি মানুহবিলাকৰ এডোখৰ মাটি আছে বুলি আমাক আজিও কয়। কিন্তু তাৰ পৰা যেতিয়া আমি ইয়াত নামি আহিলোঁ, ব্ৰহ্মপুত্ৰ পাৰত আমাৰ আজু ককাহঁতে দেখিছিল ব্ৰহ্মপুত্ৰ দেখোন পাৰে পাৰে ফল মূল গছ গছনি, মাছ কাছ ঘৰিয়াল চব উভয় নদী হৈ আছে, হাবি জংঘলে ভৰপূৰ হৈ আছে। হয়, এই সুন্দৰ পৰিৱেশটো দেখি আমাৰ মানুহবিলাকে জুম পাতি যেতিয়া তাৰ পৰা আহিছিলে, তেওঁলোকে ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বসবাস কৰিবলৈ ধৰিলে। এই ব্ৰহ্মপুত্ৰ বসবাস কৰা জেগাত বানপানী হয়। বানপানী হোৱাৰ কাৰণে আমাৰ এই মিৰি সম্প্ৰদায়ৰ মানুহবিলাকে চাং পাতি ঘৰ সাজিবলৈ ধৰিলে। মাননীয় পেগু ডাঙৰীয়া, আপুনি আমাক কওকচোন বাৰু, এই গাঁওখনৰ নামটো নেউল গাঁও কিয় ৰাখিলে? নেউল গাঁৱৰ নামটো ক'ৰ পৰা আহিলে? তাৰ কিবা বুৰঞ্জী আছে নেকি? ধন্যবাদ ছাৰ, আপোনাক মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নেউল গাঁওটো কিয় হ'ল তাৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। আমাৰ আজু ককা দেউতাহঁতে আমাক কৈ গৈছে যে দেউতাসকলে কৈ গৈছে যে আমাৰ নেউল গাঁওখন কিয় নেউল হ'ল। এই আমাৰ অঞ্চলৰ মানুহবিলাক প্ৰত্যেক টকা জেগাবিলাকৰ মানুহবিলাকৰ গাঁওবিলাকৰ নাম বেলেগ বেলেগ, এই অঞ্চলৰ জেগাবিলাকৰ নাম বেলেগ বেলেগ। কিন্তু তেতিয়াৰ দিনত আমাৰ মানুহবিলাকে চিকাৰ কৰিবলৈ যায়, মাছ কাছ ঘৰিয়াল তেনেকৈ চিকাৰ কৰিবলৈ যায়। তেতিয়া গোটেই ৰাইজে অঞ্চলৰ মানুহবিলাকে মিলি য'তে ত'তে হাতীবিলাকক চিকাৰ কৰে। তেতিয়া ওচৰ চুবুৰীয়া গাঁও এখনি উঠিলে যে আপোনালোকে কি পালে? তেতিয়া আমাৰ গাঁৱৰ মানুহবিলাকে ক'লে যে আমি এই নেউল এটাই পালোঁ। তেতিয়া পিছত একেলগে আহোঁতে দেখিলে যে হৰিণা। প্ৰকৃততে নেউল পোৱা নাই, হৰিণাহে পালে। প্ৰকৃততে নেউল পোৱা নাই, হৰিণাহে পালে। তেতিয়া এই দিনৰ পৰাই আমাৰ এই গাঁওখনৰ নাম এই ওচৰ চুবুৰীয়া গাঁওবিলাকে ক'লে যে নেউল গাঁও ৰাখিলে। আমাৰ ইতিবৃত্তটো নেউল গাঁৱৰ ইতিবৃত্তটো হ'ল সেইটো, পাইছিলে হৰিণা পহু, ক'লে আমি নেউল পালোঁ বুলি। সেই কথাটো পিছত জলুঙাৰ মেকুৰী ওলাই পৰিল, প্ৰকৃততে পাইছিলে তেখেতসকলে হৰিণা। সেই কথাটোৱে গম পাই পিছত ওচৰ চুবুৰীয়া ওচৰৰ গাঁৱৰ বাসিন্দাসকলে নেউল গাঁও বুলি নামাকৰণ কৰিলে এই গাঁওখনৰ নাম। ইণ্টাৰেষ্টিং। ইয়াৰ পিছতে আপুনি আমাক অলপ কওক যে আপোনালোকৰ মিচিংসকলৰ যিবিলাক আপোনালোকে উৎসৱ পাৰ্বণ পালন কৰে, আপোনালোকে কি কি উৎসৱ পালন কৰে? তাৰ ভিতৰত আমি অতি সহজতে শুনা পোৱা আলি আই লৃগাং এটি বিশেষ উৎসৱ আপোনালোকৰ। এই আলি আই লৃগাঙৰ বিষয়ে অলপ ক'ব নেকি আমাক? আলি আই লৃগাঙৰ বিষয়ে আৰু এটা আমাৰ কেইটামান ধৰ্মীয় বিহু আছে, হয়, এইবিলাকৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। নিশ্চয়। প্ৰথমে মই আলি আই লৃগাঙৰ বিষয়ে ক'ব বিচাৰিছোঁ। হয়, যে আমাৰ আলি আই লৃগাংটো কিয় হ'ল, যেতিয়া আমাৰ ইয়াত অসমৰ সভ্যতাৰ লগত
আমাৰ মিচিং মানুহবিলাকে বিলীন হৈ গ'ল। মানুহবিলাকে সত্ৰত ঘূৰি বিভিন্ন দেশৰ লগত ৰাইজৰ লগত ঘূৰি ফুৰি আমাৰ এই মিচিং সম্প্ৰদায়ৰ মানুহবিলাকে ভাবিলে যে আমাৰ কোনো নিজস্ব এটা উৎসৱ নাই। গতিকে আমাৰ মিচিং মানুহবিলাকে ভাবিলে যে আমি নিজস্ব উৎসৱ এটা উলিয়াব লাগিব, নহ'লে আমাৰ মিচিং মানুহবিলাকৰ অস্তিত্ব নাইকিয়া হ'ব। সেইকাৰণে আমাৰ মিচিং সমাজৰ পঢ়া শুনা মানুহবিলাকে একগোট হৈ এখন মিটিং পাতিলে। এই মিটিঙৰ দিনাই যে আমি এখন উৎসৱ পাতোঁ, ফাগুন মাহৰ প্ৰথম বুধবাৰে, যি তাৰিখে হওক ফাগুন মাহৰ প্ৰথম বুধবাৰে এইদিনা আমি আলি আই লৃগাং বুলি এইদিনাৰ পৰা আমাৰ আলি আই উৎসৱটো পালন কৰা হ'ল। এইদিনা আমাৰ প্ৰত্যেক মিচিং ৰাইজে এইদিনা সকলো মিচিং থকা জেগাবিলাকতে আলি আই লৃগাং উৎসৱটো পালন কৰে। বিশেষকৈ আমাৰ মিচিং সম্প্ৰদায়ৰ মানুহ কৃষিজীৱী আছিল। গতিকে কৃষিজীৱী হোৱাৰ কাৰণে আমাৰ ইয়াত এই ফাগুন মাহতে প্ৰথম খেতি আৰম্ভ হয়। এই খেতিবিলাক যেতিয়া আমি প্ৰথম বুধবাৰে পথাৰে পথাৰে এচি দিওঁ, তেতিয়া আমি আমাৰ মিচিং মানুহবিলাকে দঞ্জি পল বুলি মানে সূৰ্য চন্দ্ৰক বেছি বিশ্বাস কৰে। সেইকাৰণে এই সূৰ্য চন্দ্ৰক সাক্ষী কৰি আমি যাতে আমাৰ ইচ্ছা খেতিবিলাক পোক পৰুৱাৰ পৰা, জীৱ জন্তু, চৰাই চিৰিকটিৰ পৰা যাতে নিৰাপদে ৰাখিব পাৰে, এইবাবে আমি এই আলি আই লৃগাং উৎসৱটো আমি ধৰ্মীয় উৎসৱ বুলি পালন কৰোঁ। আৰু অন্য আমাৰ উৎসৱ আছে ডবুৰ পূজা। এই ডবুৰ পূজাটো আমি কিছুমানে আমাৰ মিচিং সম্প্ৰদায়বিলাকে বছৰেকত দুবাৰ পাতে, কিন্তু কিছুমান আমাৰ জেগাই এই ডবুৰ পূজাটো বছৰেকত এবাৰহে পাতে, জেঠ মাহৰ 15 তাৰিখ। প্ৰকৃততে জেঠ মাহৰ 15 তাৰিখে আমাৰ এই পূজাত কাক আৰাধনা কৰা হয়? এইটো আমাৰ এই সূৰ্য চন্দ্ৰক আঁকি কৰা হয়। সূৰ্য চন্দ্ৰক আঁকি কৰি তেতিয়া আমাৰ এই মিচিং জাতিৰ পৰ আপংটো দৰকাৰ। এই পৰ আপংটো দৰকাৰ আৰু আমাক কুকুৰা দুটা দৰকাৰ। সেই পূজা ভাগত আপোনালোকে কি বিচাৰে? এই পূজাটো প্ৰভুৰ পৰা কি বিচাৰে? প্ৰভুৰ পৰা আমাৰ এইটো চাংকুৱা ধৌপতে চাংকুৱা বুলি কয়। আমাৰ প্ৰত্যেক ঘৰে তেতিয়া আমাৰ এই ইকৰাটো মুঠি বান্ধি এই বাঁহৰ তমালেৰে বান্ধি আমি আমি গড়ৰ চাংবিলাকক বেৰাবিলাকক মাৰোঁ যে আজিৰ পৰা আমাৰ উপায় অমংগলবিলাক আমাৰ মিচিং সমাজৰ পৰা বেমাৰ আজাৰবিলাক আঁতৰ হৈ যাওক বুলি এইদিনা জেঠ মাহৰ 15 তাৰিখে আমি প্ৰত্যেক ঘৰে চাংটো কোবাই গৈ এখত আমি নদীৰ কিনাৰত একেলগে বহি আমি ভোজন কৰোঁ। একেলগে এনে আমি সূৰ্যচন্দ্ৰক আঁকি কৰি এইদিনা আমি চব কুকুৰাক প্ৰত্যেক ঘৰৰ পৰা এটা কুকুৰা দিবই লাগিব। এই কুকুৰাবিলাকক আমি সূৰ্যচন্দ্ৰক আঁকি কৰি পেলাই আমি কাটি এই তেজটো যে আমি পূজা কৰোঁ সূৰ্যচন্দ্ৰক। বহুত ধন্যবাদ। আপোনাৰ পৰা বহুত বহুমূলীয়া কথা আমি জানিব পাৰিলোঁ। আমাৰ মাজত আৰু এজন উপস্থিত হৈছে, এই অঞ্চলৰ বাসিন্দা। আপোনাৰ নামটো ক'বচোন। মোৰ নাম শ্ৰী প্ৰণৱজ্যোতি মিলি। প্ৰণৱজ্যোতি মিলি আমাৰ মাজত উপস্থিত আছে। মই প্ৰণৱজ্যোতি মিলিক সুধিব বিচাৰিছোঁ, আপোনালোকৰ প্ৰত্যেক বছৰে ইয়াত বান হয়, ব্ৰহ্মপুত্ৰৰ বিশাল পানী আহে, নহয়নে? হয়। আপোনালোকৰ এই অঞ্চলত বস্তু কিবা অনিষ্ট হয় নেকি? কৃষিভূমি অনিষ্ট হয় নেকি? এই বানে আপোনালোকক এতিয়ালৈকে কেনেকুৱা ধৰণৰ আশীৰ্বাদ দিছে বা কেনেকৈ ধৰণে আপোনালোকক অনিষ্ট কৰিছে তাৰ বিষয়ে আমাক অলপ অৱগত কৰক। হয়, আমাৰ ইয়াত নেলগাঙত বসতি লোৱা ৰাইজসকলৰ যথেষ্ট আমাৰ হানি হয়। গৰু ম'হৰ পৰা ধৰি বাৰিষা কালত যথেষ্ট হানি হয়, খেতি বাতি চব অনিষ্ট হয়। গতিকে আজি এই মুহূৰ্তলৈকে আজি চৰকাৰে আমাক এই নেলগাং ৰাইজক হালবাই এৰিয়া আমাক 535 মিটাৰ জিঅ' বেগৰ ব্যৱস্থা কৰিছে। এইবাৰ পৰা 535 মিটাৰ হয়, এইবাৰ পৰা আমাৰ যাতে আমাৰ নেউলগাং ৰাইজৰ সুৰক্ষিত হয়, এলেকাৰ ৰাইজৰো সুৰক্ষিত হ'ব বুলি পেলাই মই ভাবিছোঁ। আচ্ছা, এইখিনিতে মই দৰ্শকসকলক এটি কথা জনাব বিচাৰিছোঁ। যোৱা বছৰ 2020 চনৰ এপ্ৰিল মাহত চৰকাৰে এই নেউলগাঁও অঞ্চলটিত প্ৰায় 535 মিটাৰ জিঅ' বেগৰ ব্যৱস্থা কৰিছে। মাথাউৰিত জিঅ' বেগৰ ব্যৱস্থা কৰিছে যাতে এই মাথাউৰিটো এই অঞ্চলটো বানে যাতে খহাব নোৱাৰে।
এই অঞ্চলটো যাতে বানৰ পৰা সুৰক্ষিত হৈ থাকে সেইটো এটা চৰকাৰৰ খুব সুন্দৰ পদক্ষেপ সেইটো ৰাইজেও যথেষ্ট ভাল পাইছে এই পদক্ষেপক চৰকাৰৰ ইয়াৰ পিছত কওকচোন বাৰু আৰু কি ক'ব বিচাৰিছে তাকে এতিয়া আমাৰ ৰাইজৰটো বহুত খেতি মাটি নষ্ট হয় ব্ৰহ্মপুত্ৰত যা গ'ল আৰু আমাৰ ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত এটা চিকাৰী ঘাট বুলি কয় চিকাৰী ঘাট কিমান কিলোমিটাৰ ইয়াৰ পৰা 4-5 কিলোমিটাৰ দূৰত আছে এইটোত এই বিশাল ব্ৰহ্মপুত্ৰই আমাৰ এই ইএনডিটো আমাৰ মেৰুদণ্ড স্বৰূপ গতিকে ব্ৰহ্মপুত্ৰৰ এয়া মেইন সিএনডি এই বান্ধটোৰ মুখেদি তাৰমানে 4 কিলোমিটাৰ দূৰত এটা চিগাডোখৰ আছে চিগাডোখৰত উভতনি পানী আহে আমাৰ ভিতৰত খেতি মাটি অলপ আছে এই খেতি মাটিবিলাকক যেতিয়া বাৰিষা হয় আমাক বহুত নষ্ট কৰে খেতি মাটি আমাৰ বাওধান নষ্ট কৰে শালিধান নষ্ট কৰে হয় গতিকে আমাৰ এই অঞ্চলৰ ৰাইজে বহুত কষ্ট পায় নিশ্চয় আৰু এটা কথা আপোনাক মই এইখিনিতে সুধিব বিচাৰিছোঁ এই ব্ৰহ্মপুত্ৰ আমি এতিয়া ব্ৰহ্মপুত্ৰত আছোঁ আমি এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰত আছোঁ এইখন ব্ৰহ্মপুত্ৰ আমি হয়তো সম্পূৰ্ণ পানী থকাহেঁতেন কিজানি এইখিনিত আমি এতিয়া উপস্থিত থাকিব নোৱাৰিলোহেঁতেন এতিয়া য'ত মই বহি আছোঁ জিঅ' বেগৰ ওপৰত আমি ইয়াত থাকিব নোৱাৰিলোহেঁতেন আপুনি কাইণ্ডলি কওকচোন এই ব্ৰহ্মপুত্ৰ অৰিজিনেলি এইখিনিতে আছিলে নে ইয়াতকৈ আগত আছিলে নে পিছত ক্ৰমান্বয়ে খহনীয়াৰ ফলত আহি ব্ৰহ্মপুত্ৰ ইয়াত পাইছিলেহি এনেকুৱা কিবা কথা আছে নেকি ইয়াততো আজি মোৰ সৰু কালত আজি 30-35 বছৰ হৈছে মোৰ আজি দেখিছোঁ ক্ৰমান্বয়ে বহুত দূৰত 40 কিলোমিটাৰ দূৰত আছিলে আগত ইয়াৰ পৰা এইখিনিৰ পৰা আগতে ব্ৰহ্মপুত্ৰখন 40 কিলোমিটাৰ আগত আছিলে মানে 40 কিলোমিটাৰ খহাই আনি ব্ৰহ্মপুত্ৰখন বৰ্তমান এই স্থানত ব্ৰহ্মপুত্ৰ উপস্থিত হৈছেহি হয় এটা ভাবিব নোৱাৰা কথা এটা সাংঘাতিক কথা কিমান সম্পত্তি কিমান খেতি মাটি ইতিমধ্যে ব্ৰহ্মপুত্ৰত এই বিশাল ব্ৰহ্মপুত্ৰত জাহ গৈছে বিলীন হৈ গৈছে কওক গতিকে ৰাইজে আগতে যিটো হেৰি আছিলে পৰিৱেশ আছিলে এই পৰিৱেশটো আজি নাইকিয়া হৈ গ'ল হয় 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 ক্ৰমান্বয়ে পৰিৱেশটো অলপ নাইকিয়া হৈ গ'ল হয় গতিকে শিক্ষিত হাৰো এতিয়া ক্ৰমান্বয়ে কমিবলৈ লৈছে কাৰণ আমাৰ কৃষিজীৱী হয় হয় গোটেই গাঁওখনত কৃষিজীৱী হয় গতিকে আমাৰ প্ৰায় 100ত 90% আমাৰ কৃষিজীৱী গতিকে কৃষিৰ কাৰণে এই আমাৰ সমস্যাৰ কাৰণে ল'ৰা ছোৱালীক ভালকৈ শিক্ষাদান দিব নোৱাৰোঁ মানে আপুনি এখেতে ক'ব বিচাৰিছে বানে প্ৰত্যেক বছৰে বানৰ কবলত পৰাৰ কাৰণে যথেষ্ট খহনীয়া হয় কৃষিৰ মাটি ব্ৰহ্মপুত্ৰত জাহ যায় তাৰ পৰা তেখেতসকলৰ যথেষ্ট অসুবিধা হয় তেওঁলোকৰ কৃষিভূমি নাইকিয়া হৈ যায় তেখেতসকলৰ কৃষিটোৱে প্ৰধান আহিলা হয় প্ৰধান জীৱিকা তাৰ পৰাই তেখেতসকলে উপাৰ্জন কৰে যদি কৃষিভূমি ব্ৰহ্মপুত্ৰত জাহ যায় তেওঁলোকৰ জীৱিকা ধ্বংস হয় তেওঁলোকে ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰাব নোৱাৰে ভালকৈ তেওঁলোকৰ ছাৰ্ভাইভ কৰিব নোৱাৰে লাইফটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আচ্ছা মই পেগু ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে আপোনালোকৰ বৰ্তমান একেবাৰে অৰিজিনেল পুৰণা অৱস্থাত আপোনালোকৰ জনসংখ্যা কিমান আছিল আৰু বৰ্তমান আপোনালোকৰ এই গাঁওখনত বসতি কিমান জনসংখ্যা আছে কিমান ঘৰ মানুহ আছে ধন্যবাদ আপোনাক হয় এই বিষয়ে সোধাৰ কাৰণে মই তাৰ বিষয়ে উত্তৰ দিব বিচাৰিছোঁ নিশ্চয় প্ৰথমতে আমাৰ ইয়াত অন্ততঃ 10জনমান মানুহ আছিল প্ৰথম অৱস্থাত 10জনমান মানুহ আছিল হয় এই 10জন মানুহৰ উপাধিটো বেলেগ হয় তেওঁলোকৰ আমাৰ এতিয়া মিচিং মিলি মিছং তেনেকৈ আমাৰ সম্প্ৰদায়বিলাক আছে এই সম্প্ৰদায়ৰ মানুহবিলাকে আমাৰ 10 ঘৰমান মানুহ প্ৰথম অৱস্থাত আমাৰ নেউল গাঁৱত বসতি স্থাপন কৰিছিল এতিয়া এই 10 ঘৰ মানুহৰ পৰা গৈ তেতিয়া অৱস্থাটো আমাৰ এজনী মাকে 10-12জন সন্তান জন্ম দিয়ে প্ৰসৱ দিয়ে তেতিয়া ডাক্তৰ চিকিৎসা কোনো বিজ্ঞানী নাছিল তেতিয়া নিজে প্ৰসৱ কৰে একো বেদনাও নাই এই প্ৰসৱ কৰাৰ লগে লগে খেতি বাতিলৈকো যায় কেঁচুৱাটো বুকুচাত বান্ধি খেতি পথাৰলৈ যায় একো বেমাৰ আজাৰ নাছিল কিন্তু ক্ৰমান্বয়ে এই 10 ঘৰ মানুহৰ পৰা আজি আমাৰ নেউল গাঁওখনত অন্ততঃ আজি 500 ঘৰ মানুহ হ'ল ইণ্টাৰেষ্টিং নেউল গাঁৱৰ প্ৰথম বাসিন্দা আছিলে এই নেউল গাঁও অঞ্চলটোত 10-12জনমান আৰু বৰ্তমান সময়ত এই নেউল গাঁৱৰ বাসিন্দা হ'ল প্ৰায় 500 ঘৰমান মানুহ প্ৰায় 500 ঘৰ মানুহৰে এই নেউল গাঁও অঞ্চলটো বৰ্তমান বসতিপূৰ্ণ আচ্ছা পেগু ডাঙৰীয়া আৰু মিলি ডাঙৰীয়া আপোনালোক দুয়োকে আজি আমাৰ মাজত পাই আমি যথেষ্ট আনন্দিত হৈছোঁ যথেষ্ট কৃতজ্ঞ হৈছোঁ আমি আশা কৰা মতে আপোনালোকে আমাক খুব সুন্দৰভাৱে আপোনালোকৰ এই অঞ্চলৰ ইতিবৃত্ত আমাক ক'লে
এই অঞ্চলৰ বুৰঞ্জী সম্পৰ্কে আমাক কিছু আভাস দিলে। পৰৱৰ্তী সময়ত এনেকুৱা এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দুয়োৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ। ধন্যবাদ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে পুনৰ লগ পাম বুলি আশা ৰাখি আশা ৰাখিলোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ।